ঘৰৰে ৰঙালাও জোপাৰ পৰা ৰঙালাও আগ কেইটামান ছিঙি লৈছোঁ। ইমানখিনি ৰঙালাও আগ পালোঁ আৰু আছেই। নমস্কাৰ, আজি ভ্লগটো দুপৰীয়াৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ ৰাতিপুৱা মই অকণমান বিজি আছিলোঁ, এপিনে যাব লগা হ'ল, সেইবাবে ৰাতিপুৱাই আৰম্ভ কৰিব নোৱাৰিলোঁ। এতিয়া দুপৰীয়াৰ পৰা কি কৰোঁ কি নকৰোঁ সন্ধিয়া টাইমলৈকে চাই থাকক। খৰিখিনি কঢ়িয়াই আছোঁ, আধামান কঢ়িওৱা হৈয়ে গ'ল। বাকীখিনিও কঢ়িয়াই লৈছোঁ কাৰণ চোতালত খৰিখিনি থাকিলে চোতালখন দেখিবও ভাল নালাগে আৰু আমি দেউতাক সদায় ৰাতিপুৱা খোজ কঢ়াবলৈ বাহিৰলৈ লৈ আহোঁ। ফটকৈ খৰিৰ ওপৰত পৰিব বুলিও ভয়, সেইটো কাৰণে এইকেইদিন বাহিৰলৈ অনা হোৱাই নাই যোৱা কালিৰ পৰা। কাৰণ খৰি ফলা মানুহজনে খৰি ফালি আছে ইয়াতে, বাইচাঞ্চ যদি দেউতাৰ ওপৰত খৰি এডাল পৰি যায় বেয়া হ'ব, সেইটো কাৰণে অনা নাই। আজি 2 দিন হৈ গ'ল খোজ কঢ়াই নাই, সেইটো কাৰণে জল্দি খৰিখিনি কঢ়িয়াই লৈছোঁ। এতিয়া বাকীখিনি চাই থাকক। গুড ইভিনিং। এতিয়া পথাৰলৈ যাওঁ, বেগ চেগ লৈ ওলাইছোঁ। কি আনিব যাওঁ বলক তেন্তে, চাই থাকিব। ফাইনেলি আহি ঔটেঙা গছজোপা ওচৰত পালোহি। বহুত ঔটেঙা লাগি আছে, মোবাইলত ধৰিব পৰা নাই, কিন্তু বহুত আছে, ডাঙৰ ডাঙৰ হৈ গ'ল, একদম কলি হৈ থকা নাই আৰু। এতিয়া পাৰি লওঁ, চাই থাকক। নবৌয়ে পূৰা ৰেডি কৰিলেই, কটাৰীখন বান্ধি লৈছে। হ'ব হ'ব জানো, আৰু 2টামান পাওঁ আকৌ। ইমান ধুনীয়া ভিউ, বহুত ডাঙৰ বস্তু এটা দেখিলোঁ আজি, বহুত ডাঙৰ, একদম বুকুখন ধপধপাই আছে আৰু। চাওক, 2টা সাপৰ মুঠ একেলগে আছে। অ' মাই গড, ভয়ে লাগি গৈছে দেই। ঔটেঙা পাৰিব আহি একদম ভয় লাগে, ইমান ডাঙৰ নহয় সাপৰ মুঠটো, ইমান ডাঙৰ 2টা। ইয়াত 2টা একেলগে ঔটেঙাজোপা গুৰিলৈ সোমাই গৈছে। তাৰপৰা আৰু এটা ইয়াত, এটা ইয়াতে ৰাস্তাতে নবৌয়ে গছকিয়ে পালে। ঔটেঙা কেইবাটাও পাৰিলোঁ, এইকেইটা, তাৰ 2টা, 3টা, 4, 5, 6, 7, 8টা, আৰু 2টামান পাৰিলোঁ। এই গোটেইখিনি খেতি এই আইতাজনীয়ে কৰিছে হেনো দেই, দেখাইছে পূৰা তাৰ খেতি, তাৰ মাটি, একদম ফূৰ্তিত ৰক্ষা নাই, ধুনীয়া হৈছে বুলি ধানখিনি। এইখিনি সঁচাকৈ ইমান ধুনীয়া হৈছে আকৌ, বহুত ধুনীয়া হৈছে, সঁচাকৈ ভাল হৈছে, একদম ডাঙৰ ডাঙৰ গুচা হৈ আছে। এতিয়া গৈ আছোঁ আকৌ পথাৰৰ মাজে মাজে, একদম কোমল আলি কৰিমে চাগে, ভগা চিগা আলি দি আহিছোঁ। ঐ এইটো ঔটেঙা আহি পেলাই অকণমান ৰখি লৈছোঁ ইয়াতে, ইমান ঘামিছোঁ, পূৰা ঘামৰ অৱস্থা বেয়া হৈ গৈছে।
ইমান জংঘলত নোসোমাবি, সাপ ওলাব। ভয়ো নকৰে, কেনেকা মানুহ এইবোৰ। অকণমান বহি লৈছোঁ, ইমান গৰম। পথাৰলৈ অহাবিলাকে গম পায় কিমান কষ্ট পথাৰত দেই। কিন্তু ভাল লাগে বাৰু এনেকুৱা থাকি। ইমান কচু, এদিন কচু হিয়ৰি ল'ব আহিব লাগিব। এই আইতাই বিচাৰিছে, পায় নে নেপায় জানো। আছে নাই? সেইটো দেখোন দেখিয়ে পোৱা নাই দেই। ইমান ধুনীয়া দীঘল কচু হিয়ৰি পাইছে। তলতে আছে ঔটেঙা, বেছি কলি কিন্তু এইকেইটা, তথাপিও খাই ভাল লাগে কলি ঔটেঙাবিলাক। মজা মজা ঔটেঙা কলি। সেইটো এটা পথাৰৰ পৰা আহি গাহৰি দানা দি ল'লোঁ, তাৰপিছত হাঁহকেইটাকো বান্ধিলোঁ, কুকুৰা কেইজনীকো ভৰালোঁ। ভৰাই ঔটেঙাকেইটা ধুই মেলি ইয়াতে থলোঁ। দেহাই ইমান ভাল পাইছে, পূৰা খেলিছে ঔটেঙাকেইটাৰ লগত। গা পা ধুই মাত্ৰ আজৰি হ'লোঁ আৰু এতিয়া চাহ অকণমান বনাই লৈছোঁ, চাহ খাই লওঁ বুলি। সেইটো চাহটো আজি মাগুৰ মাছ, নৰসিংহ আৰু ভেদাইলতা পাতেৰে জোল কৰিম বুলি ভাবিছোঁ। তেন্তে চাই থাকক। কেৰাহীখন পাতি ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াতে মাছখিনি ফ্ৰাই কৰিব লাগিব। মাছখিনি নিমখ হালধি দি ধুনীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ আধা ঘণ্টা আগতে। এতিয়া ইয়াতে দি দিম এপিচ এপিচ কৰি ভালকৈ। মাছখিনি এতিয়া লুটিয়াই দিম, এটা চাইড হৈ গৈছে। মাছখিনি এইটো চাইডো ভালদৰে হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি ল'ম। এতিয়া ইয়াতে আলু 4 পিচ ফ্ৰাই কৰি ল'ম চব্জিত দিবলৈ। আলুখিনি হৈ গ'ল, এতিয়া আলুখিনি নমাই লওঁ। এতিয়া একেখিনি তেলতে পাঁচফোৰণ দি দিলোঁ আৰু ইয়াতে এটা কাটি লোৱা পিঁয়াজো দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনিৰ ৰং সলনি হৈছে। এতিয়া ইয়াতে মিক্সাৰত পিচি লোৱা ভেদাইলতা, নৰসিংহ, জলকীয়া, নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ব লাগিব। ইয়াৰ পৰা তেল নোলোৱালৈকে ভাজিয়ে থাকিব লাগিব। এতিয়া ইয়াতে হালধি আৰু নিমখ দি দিম। নিমখ আৰু দি দিম একেবাৰে হোৱাকৈ। এতিয়া এইখিনি ভালদৰে ভাজি থাকিব লাগিব। এইখিনি ভজা হৈ গ'লে ইয়াতে জোখমতে পানী দিব। এতিয়া ইয়াত ঢাকনখন লগাই দিছিলোঁ। ঢাকনখন খুলি চাই দেখিলোঁ যে পানীখিনি উতলি আছে। এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছ আৰু আলুখিনি দি দিম। এতিয়া এইখিনি গেছটো ল' ফ্লেমত ৰাখি আধা ঘণ্টা সময়ৰ বাবে উতলি থাকিব দিম। এতিয়া ঢাকনখন লগাই দিওঁ। আধা ঘণ্টামানৰ পিছত এতিয়া ঢাকনখন খুলি চাইছোঁ, চব্জিখন একদম ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি চব্জিখন নমাই ল'ম। চব্জিখনত জোলটো অকণমান বেছিকৈ ৰাখিছোঁ কাৰণ এইখন চব্জিৰ জোলটো খায়ে বেছি ভাল লাগে। সেইটো কাৰণে
জোলটো চাওক। আপোনালোকৰ যদি কম জোল ৰাখিব মন যায় একো কথা নাই, কমকৈও ৰাখি ল'ব পাৰে, কিন্তু খাই বহুত টেষ্টি লাগে। এতিয়া মই এটা বাতিত চব্জিখিনি বাঢ়ি লৈছোঁ, তাৰপৰা দেখাওঁ আপোনালোকক কেনেকুৱা হৈছে। এতিয়া চাওক চব্জিখন ইমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও টেষ্টি হয়, বহুতেই টেষ্টি হয়। কোনোবাই যদি এনেদৰে খাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব। এতিয়া ৰাতি 10টা বাজিলেগৈ, এতিয়া মই ভাত পানী খাই লওঁ। আজিলৈ গুড নাইট, বাই বাই।